हेलो गाइस पुनः এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো বহুত দিনৰ মূৰত আজি বতৰটো অলপ ভাল কৰিছে। তো আজি হৈছে ৰবিবাৰ, আজিতো মই ডেইলি ভ্লগটো দিব খুজিছোঁ। তো ৰবিবাৰে যিটো ভ্লগ দিছোঁ আপোনালোকে সকলোৱে চাইছে নে চোৱা নাই মই নাজানো, কিন্তু মই ৰবিবাৰে এটা ভিডিঅ' দিছোঁ। আজি ভিডিঅ' কৰি আছোঁ ৰবিবাৰৰ ভিডিঅ'টো সোমবাৰে দিম। তো গাইজ মানে কথাটো হৈছে যে বহুত দিনৰ মূৰত আজি মানে ৰ'দ ওলছি। তো যি কি নহওক আজি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। সৰু ইউটিউবত ডাঙৰ ধামাকা বলক ভিডিঅ'টো এইটো বলক। তো ভিডিঅ'টো কিমান বা দীঘল গম নাপাওঁ, কিন্তু সকলোবোৰ দেখুৱাম এতিয়া। বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ মানে মই এডভেঞ্চাৰ ট্ৰেইন এখন লৈ দিছোঁ, তাত ক'ত যাওঁ মই নাজানো, যাই থাকোঁ বলক গাইজ। বলক গাইজ খিনি অলপমান ফুৰিব আহিলোঁ, মানে আমাৰ বিধানখিনি অলপ চাবলৈ আহিলোঁ। তো বিধানখিনি চাই গৰু চৰু খাইছে নে খোৱা নাই এইটো চাই লওঁ। তো চাইডে উঠি মই ক'ৰবাত যাম, পাকা ৰাস্তাৰে পাকে ফুৰিব যাম, আপোনালোকক দেখুৱাম। তো আৰু কি ক'ম, বিধানখিনি চাইডে আহি পেলাই ক'ত যাওঁ কৈ আছোঁ আপোনালোকক। গাইজ চাব পাৰে আমাৰ খালটো পূৰা পানী ফুল হৈ গৈছে গাইজ, মানে কি ক'ম পূৰা পানী ফুল, পানী বাগৰি গৈছে আজি ৰাতি। পাত ধুই দিয়া বৈ থাকে, ভাত চাত খাই হ'লেও এতিয়া মই যাই থাকোঁ বলক। ক'ত যাওঁ নাজানো, কিন্তু গাইজ ক'ৰবাত যাম এতিয়া। ক'ত যাওঁ তো গাইজ বতৰটো অলপ ৰ'দ ওলা আনিছিলে, এতিয়া আৰু কেনেকৈ দিলে গাইজ। বতৰটোৰ আকৌ ভৰসাই নাই। বাপৰে ইমান যে বৰষুণ দিছে, ইমান বৰষুণ দি কি কৰিবি ঐ, বাপৰে বাপ বৰষুণ দিনে ৰাতি বৰষুণ, ইমান বৰষুণ দি কি কৰিবি কি। তো বাকী যি কি নহওক এতিয়া যাই থাকোঁ বলক গাইজ। মই বহি থাকে চাইকেলখন লৈ লৈছোঁ আৰু এতিয়া যাই থাকোঁ বলক গাইজ। কি ক'ম, ৰাস্তাবিলাকত পানী আছে, এতিয়া যাই থাকোঁ বলক ক'ত যাওঁ গাইজ। মই চাইকেল লৈ বৰ্তমান যাই আছোঁ, বৰ্তমান ৰাজা আছে মোৰ লগত। এতিয়া বাকী যি কি নহওক ক'ৰবাত যাই আছোঁ, ক'ত যাওঁ আৰু কিন্তু যাই আছোঁ। আৰু বাকী যি কি নহওক আজি অলপ বেলেগ ঠাইৰে ফুৰিব আহিছোঁ অলপ গাইজ। আজিও ছাতাটো লৈ লৈছোঁ বৰ্তমান। এতিয়া ৰাজা চাইকেলখন চলাই আছে, ছাতাটো লোৱাৰ মূল উদ্দেশ্য হৈছে বৰষুণ কেতিয়া গাইজ ঠিকেই নাই। এতিয়া আমি যাই আছোঁ দং গাইজ। আৰু গাইজ আপোনালোকৰ আমাৰ তামোলপুৰত চাওক গাইজ, এই ৰাস্তা পূৰা ভিনভিনীয়া ৰাস্তা, অলপো পানী নাই গাইজ। মাটিৰ ৰাস্তা আহিলেতো বেলেগ কথা, পাকা ৰাস্তাত চাওক অলপ পানী নাই গাইজ। এনেকুৱাই আৰু আমাৰ ব্লগটো। বাকী এতিয়া আমি যাই আছোঁ, ক'ত যাই আছোঁ দেখা অকণমান যাই আছোঁ এটা চুইচ গেট চাবলৈ। তো তাকে যাই আছোঁ বলক গাইজ। কোনটো এইটো তো গাইজ পথাৰত পানী, পথাৰত পানী চাওক গাইজ, তাকে যাই আছোঁ। আমি আহি পালোঁ না ডেকা, চাইকেলখন তাতে থওঁ গাইজ, চাইকেল তাইকেল থৈ লওঁ। ছাতাটো থাকাক দে, এই ছাতাটো হাতত লওঁ নিব কোনোবাই গাইজ। এতিয়া বলক আমি যাই আছোঁ, দেখুৱাই আছোঁ আপোনাক কেনে কি বস্তু, সকলো দেখুৱাম। ব্লগটো অলপ চাই থাকক। গাইজ এই পানীৰ ওপৰত আমি গাইজ কি ক'ম, পানীৰ ওপৰত যাই যিহেতু আমি এখন দলং আছে, এখন এই চাওক। তো গাইজ কথা ক'লেও যিহেতু নাই, এইকেইদিন মই জানো এনেকুৱা আৱাজ পানীৰ গাইজ কি ক'ম আপোনালোকক। চাওকচোন, এই যিখন দলং দেখিছে, এইখন দলঙতে আমি আছোঁ, দলংখনৰ ওপৰতে আছোঁ। তো গাইজ বাকী যি কি নহওক কি ইয়াৰ ডেইলি ব্লগ গাইজ। আৰে যে কিবা ক'বি নেকি আমাৰ দৰ্শকক?
ভয়ংকৰ দৃশ্য আপোনালোকে দেখা পাই আছে বহুত মোৰ ভয় লাগিছে আপোনালোকে চাব পাৰে চাওক মই দলঙৰ ওপৰতে আছোঁ তো চাওক কিদৰে পানী পৰি আছে চাওকচোন আপোনালোকে চাওক কেনেদৰে পানী পৰি আছে এই সম্পূৰ্ণ দলংখনৰ ওপৰতে মই আছোঁ তো মাথা পাগল হৈ যাব তো গাইজ এইটো ডঙৰে পানী পৰি আছে ভাগে তো আপোনালোকে কি ক'ব আৰু গাইজ মানে আমি বাই বাই দি এতিয়া আমি যাই থাকোঁ বলক এই ৰাজা যাওঁ ক'ত যাওঁ এইবাৰ মানে ক'ত যাওঁ আপোনালোকক ক'ত যাওঁ মই নাজানো কিন্তু মই যাই আছোঁ ক'ৰবাত যাম আৰু এনেই আৰু ডেইলি ট্ৰেইনে গাঁওখনে দেখুৱাই দেখিম আপোনালোকক কি দেখিম ডেইলি তো গাইজ মানে আমি মানে বৰ্তমান এনেই অলপ ফুৰি আছোঁ তো কি ক'ম আপোনালোকক এনেই অলপ খেতি পথাৰবিলাক তো গাইজ মানে এইবাবে চাটাটো লৈছোঁ এই গাইজ মানে কি হ'ল মানে এনেকৈ ছাতা ধৰিব লগা হৈছে মই এক ছাতাটো ধৰি আছোঁ মানে গাইজ বৰষুণ দিছে বৰষুণ আজি বহুত গা ধুই যাব লগা হ'ব গাইছ এতিয়া মানে আৰু আমি মানে যাই আছোঁ মানে আহোঁতে যোনটো ৰাস্তা দিছিলোঁ যাওঁতে যোনটো ৰাস্তা দেখাইছোঁ যাওঁতে অলপ বেলেগতকৈ অলপ বেলেগকৈ ফুৰিবলৈ যাম এতিয়া এখন আছিল থাৰ আমাৰ আগেদি গাইছ এই সম্পূৰ্ণ এখন থাৰ যাই আছে মানে আৰু কি ক'ম বহুত আঁতৰে চলি দেখালি কিন্তু দেই মই মানে গাইছ মানে থাৰখন সম্পূৰ্ণ দেখুৱালোঁ হয় মানে মই কেমেৰাটো উলিয়াওঁতে বহুত দেৰি লাগিছে এই ছাতা ধৰিছে মই চাইকেলটো চলাই আছোঁ কি হ'ব গাইছ জীৱনটো মানে ইয়াৰ গাইছ থাৰখন কিন্তু চাই কিন্তু মজা আছে ফুৰ ভাই ফুৰ গাইছ এইটো হৈছে তাত বৰ্তমান মানে বৰষুণ দি আছে তো গাইছ মই যিহেতু আপোনালোকক কৈছিলোঁৱে যে বৰষুণ যে সৰু সৰুকৈ দি পেলাই ডাঙৰ হৈ যাব তো গাইছ বৰ্তমান ডাঙৰ হৈছে আৰু গাইছ আমি মানে চানাটো আনাই যে এনেকুৱা আজি ভাল হৈছে বৰ্তমান আমি এতিয়া জিকা নাই এতিয়া বাকী যি কি নহওক কি বৰ্তমান পূৰা বৰষুণ দিছে এতিয়া আমি ঘৰলৈ যাই থাকোঁ বলক নহ'লে বাই পূৰা জিকিব লাগিব গাইছ এতিয়া ঘৰত মানে কাৰোবাৰ তাতে সোমাব পাৰোঁ তো ফাইনেলি বৰষুণ চৰষুণ কমি গ'ল এতিয়া আমি মানে অকণমান ফুৰিছিলোঁ এতিয়া বাকী যি কি নহওক এতিয়া ঘৰলৈ যাই আছোঁ মানে আৰু বৰষুণ আৰু বৰষুণ গাইছ একটু কমিছে গাইছ বৰষুণ মানে একটু বেকটুপকৈ দিছিলে এনেকৈ একটু বেকটুপকৈ কমিছে এনেকৈ এতিয়া মই ঘৰত যাই আছোঁ এখন পথাৰ চাব পাৰি গাইছ বৰকাজুলি চকটোত মানে আহি পালোঁ এতিয়া ঘৰলৈ যাই আছোঁ মানে ছাবস্ক্ৰাইবাৰ ৰিকা তো এতিয়া বৰ্তমান আমি অলপ পথাৰত ভিউ চাই আছোঁ নেচাৰেল ভিউবিলাক তাতে ৰখি আছোঁ অলপ পথ বাকী আৰু কি ক'ম এইয়া তো গাইছ মানে কি ক'ম আজি ভিডিঅ'টো এইখিনি আছিল চাই কেনে পেলাই যদি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব তো মই ডেইলি লাইফটো এইখিনি আছিল তো ধন্যবাদ এখন নেক্সট ভিডিঅ'ত লগ পাই আছোঁ নেক্সট ভিডিঅ' ধামাকা হ'ব তো তাতে লগ পাই আছোঁ তো আজিলৈ এৰিলোঁ বাই বাই